এতিয়া ৰাজীৱ সদায়ো গায়ক আৰু ময়ো গায়ক। তেতিয়াহ'লে কেনেকে ৰাজীৱ সদিয়াৰ গানৰ পৰা মই ললো বা মোৰ পৰা কোনোবাই ললে, এইটো সম্ভৱ হ'ব নোৱাৰে। ৰিচেণ্টলি কিবা কাৰণত হয়তো ৰাজীৱে ভালকে পোষ্টটো পঢ়ি নাচালে বা তেনেকুৱা হ'ব পাৰে। মই এতিয়া ৰাজীৱৰ কথা নকওঁ, আমি যথেষ্টখিনি দুখ পাইছো, সুখ পাইছো। ক'ব পাৰি, একো নাই। যিটো জিলেলে জিলেলে গানটোক লৈ আচলতে যথেষ্ট চৰ্চা হৈছে। আমি বহু বছৰ পূৰ্বে আপোনাৰ কণ্ঠটো শুনিছো, এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কেনেকুৱা কি আচলতে? মই আটাইতকৈ আচৰিত হৈছো যে বিতৰ্কটো হ'ব লগা ক'ত। প্ৰথম বস্তুটো হৈছে কি, ৰাজীৱ সদিয়াৰ মৃত্যু হৈছে। ৰাজীৱ সদিয়াৰ মৃত্যুৱে আমাৰ সাংস্কৃতিক জগতত এক যথেষ্টখিনি লোকচান কৰিছে, সাংস্কৃতিক জগতৰ কাৰণে বিস্তৰ ক্ষতি। তেনে ক্ষেত্ৰত ৰাজীৱ সদিয়াৰ পৰিয়ালটোক আজিৰ তাৰিখত যি সহায় আমাৰ পৰা লাগে, সেই সহায়খিনি আমি আগবঢ়াব লাগে। তাকে নকৰি যদি আমি অনাহক যিবোৰ বিতৰ্ক এইবোৰ যদি টানি আনো, গতিকে এই বস্তুটোৱে আচলতে ৰাজীৱ সদিয়াৰ যি মৃত্যু মানে তেখেতে জাতিটোৰ কাৰণে আজি তেখেত যথেষ্টখিনি কৰিছে, গান গাইছে যথেষ্টখিনি। গতিকে তেওঁৰ মৃত্যুত আমি শোকমৰণ হোৱাৰ লগতে তেখেতৰ পৰিয়ালটোক আমি আজিৰ তাৰিখত সহায় কৰিব লাগে আৰু আগন্তুক সময়লৈকে সহায় কৰি গৈ থাকিব লাগে। এতিয়া গানটোৰ কথাটো এনেকুৱা যে সেই গানটোৰ যাৰ হাতত কপিৰাইট আছে, কপিৰাইট মানে যাৰ হাতত মালিকী স্বত্ব আছে, তেওঁ হৈছে কিশোৰ বৰুৱা বুলি এজন প্ৰডিউচাৰ, তিনিচুকীয়াৰ এজন প্ৰডিউচাৰ। মই কথাখিনি আচলতে ক'ব খোজা নাছিলো যদিও মই কৈ দিলো, এটলিষ্ট যাতে মানুহে গম পায়। কিশোৰ বৰুৱাই সেই গানটো ৰাজীৱ সদিয়াকো গোৱাইছিলে আৰু সেই একেটা গানকে মোকো তেখেতে গোৱাইছিলে, য'ত যিজন কম্পজাৰ আছিলে সঞ্জয় আৰু এলবাৰ্ট বুলি এজন কম্পজাৰ আছিল। এতিয়া ৰাজীৱ সদায়ো গায়ক আৰু ময়ো গায়ক। গতিকে তেনে ক্ষেত্ৰত মই কি গম পাওঁ যে সেই গানটোৰ মালিকী স্বত্ব কিশোৰ বৰুৱাৰ লগত আছিলে। গতিকে যিজনে সেই মালিকী স্বত্বটো লৈছে, তেওঁৱে যদি মোৰ প্ৰযোজক হয়, তেওঁৱে যদি ৰাজীৱ সদিয়াৰো প্ৰযোজক আছিলে, তেতিয়াহ'লে কেনেকে ৰাজীৱ সদিয়াৰ গানৰ পৰা মই ললো বা মোৰ পৰা কোনোবাই ললে, এইটো সম্ভৱ হ'ব নোৱাৰে। গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে, সেইটো মই আঁতৰাই দিছো। আৰু ৰাজীৱ সদিয়াৰ লগত আমাৰ সেইটো কথা আগতে 15 বছৰ আগতে হৈছে, যেতিয়া গানটো ৰিলিজ হৈছে। ৰিচেণ্টলি কিবা কাৰণত হয়তো ৰাজীৱে ভালকে পোষ্টটো পঢ়ি নাচালে বা তেনেকুৱা হ'ব পাৰে। মই এতিয়া ৰাজীৱৰ কথা নকওঁ, আমি যথেষ্টখিনি দুখ পাইছো, সুখ পাইছো। এইখিনি সময়ত ৰাজীৱ হেৰাই গৈছে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ খবৰ। সেই পোষ্টটোত মই লিখিছিলো আমাৰ গান বুলি। মই মিডিয়াৰ যিসকল বন্ধু আছে তেখেতসকলক সেই পোষ্টটো দেখুৱাবলৈ মই অনুৰোধ জনালো। তাত লিখা আছে আমাৰ গান বুলি। আমাৰ আৰু মোৰ মাজত নিশ্চয় পাৰ্থক্য আছে। গতিকে যিসকলে সেই বস্তুটো লৈ পেলাই কণ্ট্ৰভাৰ্চি কৰিব বিচাৰিছে, তেখেতসকলে ভালকে যদি পোষ্টটো পঢ়ি চায়, তাত আমাৰ শব্দটো লিখা আছে। আৰু তাৰ তলত ৰাজীৱে যেতিয়া কথাটো কৈছিলে, পিছত মই ৰাজীৱক লগে লগে ফোন কৰি কৈছিলো যে ৰাজীৱ, মই তাত আমাৰ গান বুলি লিখি থৈ দিছো। আৰু হয়তো ৰাজীৱে সেই কমেণ্টটো ডিলিট কৰিবলৈ পাহৰিলে বা তেনেকুৱা কিবা এটা হ'ল, কিন্তু সেইটো অলৰেডি মই ৰাজীৱক কৈ থৈ দিয়া আছিলে। আৰু এটা কথা যে আজি যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণে সমালোচনা কৰি আছে, এজনৰ পিছত এজন শিল্পীক ধৰিছে, তাত এটা বস্তু আমি চিন্তা কৰিব লাগিব যে ৰাজীৱ সদিয়া ঢুকুৱাৰ দিনা তাৰ আগৰ পৰাই মোৰ লগত কণ্টেক্ট আছে। ৰাজীৱৰ মোৰ লগত যথেষ্টখিনি ভাল। ঢুকুৱাৰ 4 ঘণ্টা 5 ঘণ্টাৰ পিছতে প্ৰথম পোষ্টটো মোৰ পৰা গৈছিলে। ছ'চিয়েল মিডিয়া পোষ্টটো যদি আপোনালোকে চাই, সেইটো আজিও আছে। প্ৰথম পোষ্টটো মোৰ পৰা গৈছে। কিন্তু যিসকল ব্যক্তিয়ে তাত গৈ দিনে ৰাতিয়ে ফটো দিলে, তেখেতসকলৰ ছ'চিয়েল মিডিয়া পোষ্টটো এবাৰ চালে আপোনালোকে গম পাব যে তাৰ 48 ঘণ্টাৰ ভিতৰতো তেখেতসকলৰ পোষ্ট এটা নাছিলে। তাৰ পিছত কিন্তু তেখেতসকলৰ আৱেগ অনুভূতি ক'ৰ পৰা আহিলে, সেইটো খুব প্ৰশ্ন সুধিবলগীয়া বিষয়। ৰাজীৱ সদিয়া ডাঙৰীয়া জীয়াই থাকোঁতে সেই ব্যক্তিসকলে কিমান তেখেতসকলৰ কাৰণে কৰিলে, তেখেতৰ পৰিয়ালৰ কাৰণে কৰিলে, সেইটোহে প্ৰশ্নৰ বিষয়। আজি তেখেত ঢুকাই যোৱাৰ পিছত নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তাত গৈ যদি কোনোবাই ফটো দিয়ে, নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তাত গৈ যদি কোনোবাই ভাত বনোৱা হয়, নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে যদি তাত 1.5 লাখ 2 লাখ মানুহ ৰাজীৱক ভাল পায়, অসমীয়া মানুহ তাত গৈ সেই মানুহখিনিৰ ওচৰত যদি তেখেতে তাত নেতা হ'বলৈ হয়, তেতিয়াহ'লে এইটো কিমান এটা সমীচীন কথা, সেই কথাটো অসমৰ ৰাইজে আজিৰ তাৰিখত বুজি পায়। তেনে ক্ষেত্ৰত আমি আগৰ বহুত ক্ষেত্ৰত দেখিছো যে আগৰ এনেকুৱা বহুত আন্দোলনত আমি দেখিছো যে কাৰোবাৰ উচতনিত কেইটামান ডেকা ল'ৰা ইতিমধ্যে আমাৰ পৰা হেৰাই গৈছিলে। কিন্তু সেই ডেকা ল'ৰাকেইটাৰ পৰিয়ালবৰ্গক কিন্তু সেই নেতাসকলে আজিৰ তাৰিখত লগত নাই। সেই নেতাসকলে ডেকা ল'ৰাকেইটাৰ পৰিয়ালবৰ্গক এৰি দিলে। আপোনালোকে গৈ পৰিয়ালবৰ্গক যদি প্ৰশ্ন কৰে, তেখেতসকলে ক'ব যে আমাক যিটো তেখেতসকলে সেইখিনি সময়ত কৰিলে, আজি সেই মানুহবিলাকে আমাক এৰিলে, আমাৰ ফোনো নধৰে। গতিকে মই ভাবো যে শিল্পীক সদায় শিল্পী হিচাপে থাকিবলৈ দিব লাগে।
শিল্পীৰ লগত ৰাজনীতিক কেতিয়াও একাকাৰ কৰিব নালাগে। শিল্পীক শিল্পকৰ্মত ব্যস্ত থাকিব দিব লাগে। অসমৰ ৰাইজে প্ৰতিজন শিল্পী হিচাপে ভাল পায়। গতিকে তেখেতৰ লগত যেতিয়া ৰাজনীতি কৰিবলৈ কোনোবা ব্যক্তি উদ্যত হ'ব, তেতিয়াহ'লে সেই ৰাজনীতি সদায় খুব ভাল ৰাজনীতি নহয়, সেই আচলতে আমি ক'ব পাৰিম যে এইটো নিগেটিভ পলিটিক্স হ'ব। গতিকে মই অনুৰোধ জনাওঁ, অসমবাসী ৰাইজে সকলো বস্তু চাই আছে, অসমবাসী ৰাইজে সকলো বস্তু দেখি আছে। ৰাজীৱ খদিয়াৰ প্ৰতি আমাৰ যিখিনি কৰ্তব্য জীয়াই থাকোঁতে কৰিবলগীয়া আছিলে, সেইখিনি আমি কোনোৱে নকৰিলোঁ। আমি দেখিছোঁ কোনো ৰাজনৈতিক নেতাই নকৰিলে, যিসকলে আজিৰ তাৰিখত তাত গৈ প্ৰশ্নবোধক চিন মাৰিছে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজীৱ খদিয়াৰ পৰিয়াললৈ 5 লাখ টকা অনুদান লগে লগে আগবঢ়াইছে। সেই কথাটো সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ কৰিছে, অসমৰ ৰাইজেও জানে। গতিকে আজিৰ তাৰিখত মই সকলোলৈ অনুৰোধ জনাইছোঁ যে ৰাজীৱ খদিয়াৰ পৰিয়ালৰ প্ৰতি এতিয়া কৰ্তব্যখিনি সকলোৱে কৰিব লাগে, আৰু যাতে ৰাজীৱৰ সৰু ল'ৰাটোৱে অসমত নিজৰ দেউতাকৰ যি গৌৰৱ, সেই গৌৰৱ ৰাখি অসমৰ সাংস্কৃতিক জগতখনত যাতে সেই সৰু ল'ৰাটোৱে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।